মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেনে আছা? ভালে আছা ন? আমি যোৱাটো খণ্ডত অনুশীলনী 2.4ৰ সমস্যাবিলাকৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি এটা নতুন বিষয় আৰম্ভ কৰিব ওলাইছোঁ। তোমালোকে দেখিছা বীজীয় অভেদ। বীজীয় অভেদ, এই বীজীয় অভেদ, এইবিলাক অভেদ তোমালোকে ইতিমধ্যে আগৰ ক্লাছসমূহত পাই আহিছা। আমি কেইটামান অভেদ আলোচনা কৰিব ওলাইছোঁ, যিকেইটা অভেদ ব্যৱহাৰ কৰি আমি অনুশীলনী 2.5ৰ সমস্যাবিলাক সমাধান কৰিম। তোমালোকে একেবাৰে সহজভাৱে এই অভেদবিলাক ভাবি ল'বা। এই অভেদবিলাক তোমালোকে মনত ৰাখিবা। তোমালোকে এইটো পাইছা, চোৱাচোন। 1 নম্বৰ অভেদটো x plus y whole square is equal to x square plus twice xy plus y square. 2 নম্বৰ অভেদ x minus y whole square is equal to x square minus twice xy plus y square. 3 নম্বৰ x square minus y square is equal to x plus y into whole into x minus y. Number 4, x plus a into whole x plus b is equal to আমি কি লিখিম? x square plus a plus b whole into x plus ab. Number 5, x plus y plus z whole square is equal to x square plus y square plus z square plus 2xy plus 2yz plus 2zx. প্ৰথম অৱস্থাত আমি এই বৰ্গ থকা, তাৰমানে স্কুৱেৰ থকা আমি কি কৰিছোঁ? কেইটামান অভেদ লৈছোঁ। ইয়াৰ পিছত তোমালোকৰ ঘন থকা অভেদ আছে, সেইবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। এই অভেদবিলাক কেনেকৈ হ'ল, এইবিলাক বা কেনেকৈ এইটো সমান এইটো কেনেকৈ হ'ল, সেই বিষয়ে আমি বিস্তৃত আলোচনা নকৰোঁ। আমি এইবিলাক ব্যৱহাৰ কৰি সমস্যাবিলাক কেনেধৰণৰ সমাধান কৰা হয়, মূলত সেই বিষয়খিনিৰ ওপৰতহে আমি গুৰুত্ব দিম। তোমালোকে ইয়াত এটা কথা লক্ষ্য কৰা, ইয়াৰ আগত আমি কি পাইছিলোঁ? উৎপাদক বিশ্লেষণ বা উৎপাদক উলিওৱা এনেকৈ পাইছিলোঁ। এতিয়া আমি কিছুমান অভেদ ব্যৱহাৰ কৰিও উৎপাদক উলিয়াব পাৰিম। কেনেকৈ? এতিয়া চোৱাচোন, x plus y whole square, এইটো কি? এইটো মানে কি? x plus y whole into x plus y, তাৰমানে তাত কেইটা উৎপাদক আছে? দুটা উৎপাদক আছে। is equal to তাৰমানে কি আছে? x square plus twice xy plus y square. তাৰমানে এনেকুৱা ফৰ্মত থাকিলে আমি ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ? উৎপাদক হিচাপে ইয়াক উলিয়াব পাৰোঁ। বা এনেকুৱা ফৰ্মত থাকিলে ইয়াৰ পৰা আমি কি উলিয়াব পাৰোঁ? এইটো উৎপাদক হিচাপে উলিয়াব পাৰোঁ। বা তুমি চোৱা, এনেকুৱা ফৰ্মত যদি থাকে, ইয়াৰ পৰাও আমি কি উলিয়াব পাৰোঁ? উৎপাদক হিচাপে উলিয়াব পাৰোঁ। ঠিক একেদৰে এইটো চোৱা, এনেকুৱা ফৰ্মত যদি থাকে, এনেকুৱা এটা ফৰ্ম দিলে তোমাক ক'লে যে উৎপাদক বিশ্লেষণ কৰা বা উৎপাদক উলিওৱা, তেতিয়াহ'লে কি লিখিম? উৎপাদক কি কৰিম? আমি ইয়াৰ পৰা এইটো উৎপাদক হিচাপে উলিয়াব পাৰিম ন? ঠিক তেনেদৰে আমি যদি এনেকুৱা ফৰ্ম এটাও পাই যাওঁ কিবা কাৰণে, ইয়াৰ পৰাও আমি উৎপাদক উলিয়াব হ'লে ইয়াৰ এইটো উৎপাদক উলিয়াব পাৰিম। অৰ্থাৎ এইটো অভেদ ব্যৱহাৰ কৰি আমি উৎপাদক উলিয়াব পাৰোঁ। বা ইয়াক যদি কয়, ওলোটাকে আমি ক'ব পাৰোঁ যে এনেকুৱা ফৰ্মত দি ক'ব ইয়াৰ পূৰণ ফল প্ৰকাশ কৰা, পূৰণ ফল উলিওৱা। অৰ্থাৎ ইয়াৰ পৰা আমি পূৰণ ফল হিচাপে এইটো উলিয়াব পাৰিম। বুজি পাইছোঁ? ইয়াৰ পৰাও পূৰণ ফল হিচাপে এইটো উলিয়াব পাৰিম। আমি এইকেইটা অভেদ ব্যৱহাৰ কৰি কেনেধৰণৰ সমস্যাবিলাক সমাধান কৰে
পোনপটীয়াকৈ তালৈকে যাওঁ আহা এতিয়া আমি আজি আৰম্ভ কৰিম অনুশীলনী 2.5ৰ সমস্যাবিলাকৰ বিষয়ে আহা আমি অনুশীলনী 2.5 লৈছোঁ 2.5ৰ 1 নম্বৰৰ সমস্যাসমূহ কি দিছে কেইটামান তলত সমস্যা দিছে কৈছে যে উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ দিয়াসমূহৰ কি কৰিব লাগে আমি পূৰণফল উলিয়াব লাগে এতিয়া চোৱা মই 1 নম্বৰটো লৈছোঁ 1 নম্বৰটো দিছে চোৱাচোন x plus 4 whole into x plus 10 ইয়াৰ পূৰণফল উলিয়াব লাগে কি ব্যৱহাৰ কৰি উপযুক্ত অভেদ ব্যৱহাৰ কৰি উপযুক্ত অভেদ ব্যৱহাৰ কৰি ইয়াৰ পূৰণফল উলিয়াবলৈ হ'লে তোমালোকে ইতিমধ্যে আমি যিকেইটা অভেদ পাইছোঁ সেই অভেদ কেইটাৰ কোনটো অভেদ ইয়াৰ লগত মিলে বা কোনটো অভেদ ব্যৱহাৰ কৰিলে ইয়াৰ পূৰণফল উলিওৱাটো সহজ হৈ পৰিব সেইটো আমি প্ৰথমতে কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব আমি দেখা পাওঁ ইয়াতো x আছে ইয়াতো x আছে ইয়াত 4 আছে ইয়াত 10 আছে অৰ্থাৎ এই সংখ্যা দুটা কি আছে বেলেগ বেলেগ আছে গতিকে এনেকুৱা কি আছে তোমালোকে 4 নম্বৰ অভেদটো মনত পেলোৱাচোন 4 নম্বৰ অভেদটো আমি জানো কি জানো x plus a whole into x plus b is equal to x square plus a plus b whole x plus a b plus a b এতিয়া চোৱাচোন ইয়াত এইটো x আছে এইটো x আছে এইটো x আছে এইটো x আছে একে আছে এই a আৰু b দুটা বেলেগ বেলেগ ইয়াতো বেলেগ বেলেগ কি আছে 4 আৰু 10 অৰ্থাৎ আমি কি পাম a is equal to কি পাইছো 4 পাইছো b is equal to কি পাইছো 10 পাইছো পাইছা বুজি গতিকে চোৱা আমি ইয়াৰ এই অভেদটো ব্যৱহাৰ কৰি এইটো কি কৰিব পাৰো পূৰণফল নিৰ্ণয় কৰিব পাৰো এতিয়া মই ইয়াৰ হলনি মই এইটো পাতি দিম হে কি পাম x plus a মানে কি 4 into x plus b মানে কি লিখিম 10 is equal to কি হ'ব x square plus whole into a plus b a মানে 4 b মানে 10 into x plus ab অৰ্থাৎ 4 into 10 ওকে এতিয়া চোৱা তেতিয়াহ'লে এইখিনিতে সমাধান কৰা কি হ'ব x square plus 4 plus 10 is equal to 14 into x plus 1 4 into 10 is equal to 40 ইয়াৰ আৰু কিবা যোগ বিয়োগ কৰিব পাৰি নেকি নিশ্চয় নোৱাৰি গতিকে আমি আমাক উলিয়াব দিয়া পূৰণফলটো x square plus 14x plus 40 অৰ্থাৎ আমি x plus 4 whole into x plus 10 is equal to এইখিনি পাওঁ কি ব্যৱহাৰ কৰি পালো এইটো অভেদ ব্যৱহাৰ কৰি পালো এবাৰ আমি আহিছো 1 নম্বৰৰ 5লৈকে 1 নম্বৰৰ 5ত কি দিছে 3 minus 2x whole into 3 plus 2x অৰ্থাৎ প্ৰথমটো আমাৰ মিলি আছে শেষৰটো একে আছে মাজত এটা বিয়োগ আছে এটা যোগ আছে অৰ্থাৎ মনত পেলো এটা কোনটো হ'ব কোনটো অভেদৰ লগত মিলাব পাৰি চোৱাচোন 3 নম্বৰত আমি কি পাইছিলো আমি জানো কি জানো x square minus b square is equal to a plus b a minus b এইটো আমি আগতে পাইছো ইয়াত আমি এৰ হলনি
ইয়াত কি লিখিছিলোঁ আমাৰ এক্স লিখিছিলোঁ ৱাই লিখিছিলোঁ এইটো আমি কি বুলি লিখিছোঁ ইয়াত এনেকৈ লিখিছোঁ এইবাৰ এক্স স্কুৱেৰ ৱাই স্কুৱেৰ এক্স লিখিছোঁ ৱাই লিখিছোঁ এক্স লিখিছোঁ ৱাই লিখিছোঁ এনেকৈ লিখিছোঁ নে নাই এতিয়া যে নিলিখা কিয় তুমি লিখিব পাৰা এতিয়া তেনেহ'লে ইয়াত চোৱাচোন ইয়াত এক্স মানে কি লিখিব পাৰি নিশ্চয় 3 হ'ব আৰু ৱাই মানে কি লিখিব পাৰি নিশ্চয় কি হ'ব টুৱাইচ এক্সক লিখিব পাৰি হয়নে নহয় চোৱা হয়নে নহয় এইখিনিৰ লগত মিলোৱা তুমি এইটো আকাৰত আছে এইটো আকাৰত আছে নে নাই এইটো আকাৰত একে আকাৰ আছে ইয়াত এক্স মানে 3 ৱাই মানে টুৱাইচ এক্স ন গতিকে মই লিখিছোঁ এক্স মানে 3 ৱাই মানে টুৱাইচ এক্স এতিয়া তুমি চোৱা যিহেতু আমি এইটো মানে এইটো পাওঁ আকৌ এইটো মানেও এইটো পাওঁ একে কথা এইটো মানে এইটো পাইছোঁ অৰ্থাৎ এইটো মানেও কি পাইছোঁ এইটোৱে পাইছোঁ গতিকে মই লিখিব পাৰিম যিহেতু এইটো আকাৰত আছে মই এইকাৰণে লিখিব পাৰিম সেয়েহে কি পাওঁ 3 minus twice x into 3 plus twice x is equal to কি লিখিব পাৰোঁ x plus y whole into x minus y মানে কি লিখিব পাৰোঁ x square minus y square অৰ্থাৎ x মানে 3 y মানে twice x সেইকাৰণে লিখিম 3 square minus twice x square এতিয়া 3 কিমান হ'ল 9 twice x মানে কি 4x square এইটোৱে আমাৰ ৰিজাল্ট আৰু ইয়াতকৈ আমি আৰু কৰিব নালাগে বুজি পাইছা তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ এই অনুশীলনী 2.5ৰ কিছু তোমালোকৰ লগত চিনাকি কৰাই দিছোঁ কিছু সমস্যা সমাধান কৰি দিছোঁ ইয়াৰ পিছত মই প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকক অহা খণ্ডৰ পৰা কৰি দিম হ'ব আজিলৈকে এৰিছোঁ অহা খণ্ডত প্ৰতিটো সমস্যাৰ সমাধান তোমালোকে পাবা তাৰ কাৰণে চাই থাকিবা আৰু এইখিনিতে কওঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ এই ক্লাছটো বা মই যিটো চেনেলত তোমালোকক পঢ়াই আছোঁ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা ল'লে মই যিমানবিলাক ক্লাছ তোমালোকক কৰি দিওঁ সেই গোটেইবিলাক ক্লাছ তোমালোকে অট'মেটিকেলি পাই থাকিবা বা মই যে ক্লাছ কৰিছোঁ সেই নটিফিকেশ্যনটো তোমালোকৰ মোবাইলত আহিব আৰু তোমালোকৰ সহায় হ'ব আৰু যদি তোমালোকৰ কিবা পুনৰ কৈছোঁ কিবা সুধিবলগীয়া জানিবলগীয়া সমস্যা থাকে তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট কৰিব পাৰা বা মই দিয়া ফোন নম্বৰটো যোগাযোগ কৰিব পাৰা ধন্যবাদ